হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি মই আপোনালোকক এনেকুৱা এটা জেগালৈ লৈ যাবলৈ লৈছোঁ য'ত নেকি শিক্ষকসকলে বহুত দিন ধৰি নহয় 5 দিন ধৰি তেখেতসকলে শিক্ষকতা নহয়, তেখেতসকলে ষ্টুডেণ্ট হৈ পেলাই কিছুমান জ্ঞান অৰ্জন কৰিছে, যাতে শিশুসকলে ভালদৰে স্কুলত জ্ঞান আহৰণ কৰিব পাৰে, আনন্দদায়ক জ্ঞান আহৰণ কৰিব পাৰে। সেইবিলাকত তেখেতসকলে 5 দিনৰ ট্ৰেইনিং এটা লৈছে। বলক আজি আপোনালোকক মই তালৈ লৈ যাম। তাত যোৱাৰ আগতে মই এটা কথা আপোনালোকক কওঁ, মোৰ চেনেল চাই আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপোনালোকে যদি ক'ৰবাত যায়, ক'ৰবাত যদি বাইকৰ লগত ট্ৰেভেল কৰে, তেতিয়া আপোনালোকে হেলমেট পিন্ধিবলৈ নাপাহৰিব একেবাৰে। হেলমেটটো হৈছে আপোনালোকৰ ৰক্ষা কৱচ, কাৰণ এইটো মাথাত আমাৰ মূৰত পিন্ধোঁ। যদি ক'ৰবাত পৰি যাওঁ, যদি হেলমেট নহয়, আপোনালোকে বহুত বেয়াকৈ জখম হ'ব পাৰে আৰু মৃত্যুৰ মুখতো পৰিব পাৰে। সেইকাৰণে হেলমেটটো পিন্ধিব লাগে। মই হেলমেটটো পিন্ধি দিলোঁ আৰু ইয়াত চশমাও পিন্ধি দিলোঁ মই। বলক যাত্ৰা আৰম্ভ কৰোঁ। সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ শ্ৰীজংঘা শিক্ষাখণ্ডৰ অন্তৰ্গত লেংটিচিঙাত 5 দিনীয়া কাৰ্যসূচীৰে শিক্ষকসকলৰ এফএলএন ট্ৰেইনিং ষ্টাৰ্ট হৈছে, যাতে শিশুসকলে উপযুক্ত শিক্ষা আৰু গুণগত মানদণ্ডৰ শিক্ষা লাভ কৰিব পাৰে। তাৰ ওপৰত ট্ৰেইনিং হৈ আছে। এতিয়া মৰ্ণিং এছেম্বলিত বাইদেউজনীক চোৱা হ'ব, বাইদেউজনীক কিমান ধুনীয়াকৈ ব্যায়াম শিকাই আছে, যাতে শিক্ষকসকলে স্কুলত গৈ ভালদৰে ল'ৰা ছোৱালীক ব্যায়াম শিকাব পাৰে। ৰাতিপুৱা মৰ্ণিং প্ৰাৰ্থনা। সর্বত্র মিনতি জনাও হে ভগবান। হিমাচল যমুনা গঙ্গা উজ্জ্বল জলতরঙ্গা তব শুভ নামে জাগে তব শুভ। আমি স্কুলত ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি বিজনেছ ক্লাছৰুমলৈ যাব দিওঁ। তেনেদৰে আমাৰ লেংটিচিঙা এফএলএন ট্ৰেইনিঙত আমাৰ 2টা চেণ্টাৰ আছে। সেই 2টা চেণ্টাৰত ছাৰ বাইদেউসকলে শাৰী পাতিকৈ নিজৰ নিজৰ ৰুমলৈ গৈছে। ঠিক তেনেদৰে আমিও নিজ ৰুমলৈ গ'লোঁ। যোৱাকালি আৰপি ট্ৰেইনাৰসকলে যি আমাক শিকালে তাৰ ওপৰত এটা প্ৰতিবেদন দিব আমাৰ এই বাইদেউগৰাকীয়ে, আৰু এই বাইদেউ সাজু হৈছে। এই হৈছে আমাৰ বাদুং ছাৰ। এখেতে গ্ৰুপ ফৰ্মেশ্যনত ব্যস্ত আৰু সকলোৰে এটা এটা গ্ৰুপ বনাই দিছে ছাৰ বাইদেউসকলৰ। আমাৰ চাৰি পৰে না? হয়, চাৰি গ্ৰুপ পৰে। বাইদেউ আছে, ময়ো আছোঁ বাৰু। মই বিটত। এখেত হৈছে মজনুৰ ৰহমান ছাৰ। এখেতে প্ৰত্যেকটা গ্ৰুপ এক্টিভিটিসমূহ মানে ডেম' ক্লাছবিলাক তেখেতে চিৰিয়েলি বৰ্ডত লিখি দিছে, আৰু প্ৰত্যেকটা গ্ৰুপে নিজৰ নিজৰ ডেম' ক্লাছসমূহ আগত গৈ পেলাই দিব লাগিব। মোৰ হাতত থকা এইখিনি আপোনালোকে লুডু গুটি বুলি নাভাবিব, এইখিনি হৈছে এফএলএন কিট। অসম চৰকাৰে প্ৰত্যেকখন বিদ্যালয়তে এই এফএলএন কিটসমূহ প্ৰদান কৰিছে, যাতে ল'ৰা ছোৱালীসকলে আয়ত বুলি ক'লে আয়তটো কেনেকুৱা বা বৰ্গ বুলি ক'লে বৰ্গটো কেনেকুৱা এটা ধাৰণা ল'ব পাৰে। মানে অসম চৰকাৰে মানে এনেকুৱা এটা লেভেলত এইখিনি বনাইছে, মানিবলগীয়া। চাহ খাই আছিলোঁ। চাহ খোৱাৰ মাজতে বিয় ছাৰ আহি পেলাই, আৰু বিয় ছাৰে আমাক এটা পজিটিভ এনাৰ্জি লৈ পেলাই স্কুলত গৈ ল'ৰা ছোৱালীসকলক এফএলএনৰ কিটসমূহ ব্যৱহাৰ কৰি কেনেদৰে মূল্যবোধৰ শিক্ষা দিব পাৰে তাৰ ওপৰত বিশ্লেষণ দাঙি ধৰিলে। লগে লগে আমাৰ ডেম' ক্লাছ আৰম্ভ হৈ গ'ল।
ধন্যবাদ। এনেদৰে গ্ৰুপ ৱাইজত প্ৰত্যেকটা গ্ৰুপে নিজৰ নিজৰ ডেমো ক্লাছ দি গ'ল। মনত কৰি নিদিয়া? কিয় মনত নকৰা? আহি পেলাই চাবাচোন বৰ্ডখন দেখোন মুগা হৈ আছে। কোণাৰ ফালে এইটো চাবা। Good morning, student. কিছুমানে এনেকে জোখতে পালা 3 আঙুল 3টা আঙুলি পালা হয় না 3 আঙুল কিছুমানে 2 আঙুল পালা আমারটা দিকটা ক্লাস হয় না কি করব আমি ইয়াতে ক্লাস হলে তো পানি হয় ক্লাস নহয় কিন্তু কিবা লেখা আছে ইয়াতে ঠিক আছে কিবা লেখা ডাঙৰ কেছ পাঁচদিনীয়া শিক্ষক প্ৰশিক্ষণ মডিউল 17 আৰু সন্ধিয়া এইখন চলাৰ প্ৰদৰ্শন নিপুণ দেখাইছে নিপুণ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰিচিৰ ওপৰত ট্ৰেইনিং কেনেকুৱা কি ট্ৰেইনিং হৈ গ'ল সেইবিলাক মডিউললৈকে দি আছে আজি নপঢ়োঁ পিছত পঢ়িম কি বস্তু এনেই এইবোৰ হৈছে আমাৰ ফিডবেক ট্ৰেইনিঙৰ ফিডবেক কেনেকুৱা লাগিল এই ট্ৰেইনিংটো কৰি এইবোৰ লিখি দিলোঁ ছাৰহঁতক কেনেকুৱা লাগিল ক্লাছটো ফিডবেকো দিব লাগে ট্ৰেইনিঙৰ ক্ষেত্ৰত কেনেকুৱা লাগিলে আপোনাৰ ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে গোটেই দিনটো হ'বনে স্কুলত স্কুলত এতিয়ালৈ আমি যাব লাগিব এতিয়ালৈ তাতে অলপ যাব লাগিব তেখেতক অলপ শিকাব লাগিব ঠিক আছে অ'কে লাহে লাহে কালচাৰেল এক্টিভিটিবিলাক আৰম্ভ হ'বলৈ ধৰে এই ছাৰৰ দেখি আপোনালোকে চানা মাৰি থকা বুলি নাভাবিব দিয়ক এখেত এটা বম ক'তো ক'লে আমাৰ হাঁহি হাঁহি সকলোৰে অৱস্থা চেচ হৈ গৈছিল খাবার বুঝিতে নাম লাগারা রাহোরা সাহিনী জ্ঞানৰ জ্যোতিৰে আলোকিত হৈ আগুৱাই যাওঁ ন দিগন্তলৈ জ্ঞানৰ জ্যোতিৰে আলোকিত হৈ আগুৱাই যাওঁ ন দিগন্তলৈ আমাৰ পঢ়াশালী এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোঁ মানৱ সপোন কোনে জমি চাই ঘূৰি নাহোঁ ফুলৰ পাতৰ কাচোন এই গাঁও আপোন আপোন এইখনি গাঁও বুকুৰ আপোন অকলশৰীয়া প্ৰতিধ্বনি মোৰ কান্দন বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰেমৰ সাগৰে জাহাজ মিলি নাপালি কোনো বন্দী হলি হেৰুৱালি লংগ বিদেশী বন্ধু আজি কিয় নৰে বাঞ্চই খাততে চামিল চিকুৰে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল তেই ফুলি যাব কি কত বিগত অংগ আগুৰি মুখেদি ৰক্ত পৰিব বাগৰি পৰি যাব পৰিব বাগৰি তেই ফুলি যাব কি পঢ়ি মৰি অধি কবাব লাগিব তেই পাতালৰ বৃক্ষ বিধিব তেই সৰজনী মাতৃ জাগিব বিহুতি ভমকে জমকে ও নাহ ফুলি বকা আইলৈ ও লাহৰি তপে ও কসক ভাঙি যা যত পাক পাক সত মূল্য মাজুলী জলাক পাক
ইফালে নাচাবি ইফালে নাচাবি মানৱে নাচিবা নাচো নালাগিব পাক ঐ পাক 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 পাকে নাচো নালাগিব পাক মোটামুটি বিচাৰি ভাবিলে গৈছিলো দিদি কৰাই মোটামুটি বিচাৰি ভাবিলে গৈছিলো দিদি কৰে তই বলকে ভাঙিলে দাহে নাচে রঙিলি থাকুলি ধরা দিলি নাচ ওই কেকু কেকুলি তুমি পাকত কলি তুমি পাকত দাই ধর নাচে নাচে কেকু কেকুলি তুমি পাকত কলি তুমি পাকত দাই ধর নাচে নাচে হইব সোপাই না ওই কুলিও বাই কিন্তু তা নাই সিপো গেহে যদি কাক নাকা যদি দা কি করো বাপকে সা এবারে দুজন আছে ও মূল ঘরিবা মাঝে মরিল ও মূল ঘরিবা মাঝে মরিল ও সোয়া হলে ও রিনু হাকান দোয়াতে দুপানি টুনি কৰি ভাত দিছে ভাত বা কি ভাত বুম ডাঙৰ ভাত আলু তাৰপিছত দালি আহি বনাই তুমি ভাত চাত খাই বিন্দাছ আৰু টুনি ভাত কেনে খাদ্য কেনে পাইছে বঢ়িয়া না মজা